হিমতে খোৱা লোৱা অসমপনা কইনা ধুৱাবলৈ একেলগে সম্বৰ সমাইছো খাইলৈ যিহেতু আজৰি হৈছো কইনাটো নোধোৱাকেতো থৈ যাব নোৱাৰো ধুৱাব লাগিব পিছে উৰুলিটো একেলগে দিলে বেছি ভাল লাগিব হয় না বা হয় না নহয় সেইটো কিয় নকৰে বাপ্পাওতে নাকেৰিকে চাই থকা আও ভাই মোৰ ভাই সেইটো সঁচাকৈ বেহু বহি আছে আমি একেলগে ধৰব ধৰবি হৰে বোলা কৈ আছে চিৰি গিলাই উৰুলি দিবা নাচনে জানে বুলি কপক্ষে কব নালাগে আটাও দিয়া নাই ধৰবি হৰে বোলা
এইবাৰ ভগৱতৰ দাই সভাখনত তাই কৈছিল পৰম শ্ৰদ্ধাৰ সভাখনত আৰু যি আমাৰ কন্যা ভানুমতীৰ সংবৰত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা ৰজা প্ৰজা প্ৰমুখেই আমাৰ অতিকৈ মৰমৰ সেই ৰাজকুমাৰসকল আপোনাৰ সবাই জ্ঞাতাৰ্থেই মই এটা কথা জনাও এই যে আপোনাৰ সবাই ৰভাখন দেখিছে ৰভাৰ ওপৰত সৌটো এটা মাছৰ পুতলা ৰখা হৈছে আৰু ইয়াতে সমানে ধনু ৰখা হৈছে এই ধনুখনত গুঞ্জনাৰী আপোনাৰ সবাই সেই মৎস্যগোটক প্ৰহাৰ কৰিব লাগিব মৎস্যগোটক প্ৰহাৰ কৰি যিয়ে প্ৰথমতে সফলতা অৰ্জন কৰিব তেওঁকে যে আমাৰ কন্যা ভানুমতীয়ে সভাখনৰ আগত মাল্যদান কৰিব সভাৰ মাজে